हेलो फ्रेंड्स वेलकम बैक टू माय सेकेंड चैनल মন্দিৰ বৰা ব্লগছ। তো আজি মানে আমাৰ গাঁৱত এটা নামঘৰত মণিপুৰৰ কাম আৰম্ভ কৰিছে, ভাবিলোঁ আপোনালোকক দেখাওঁ। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিম্পুৰা নিচিনা একো নাই, চলো চলো। চ' এয়া ফুল্লি ৰেডি, এতিয়া যাব লাগে, ব'লক। মানে কি হৈছে, আমাৰ নামঘৰটো 1978 চনত আৰম্ভ কৰিছিলে কেঁচাই, মানে বাঁহৰ খুঁটা দি পানি। তাৰপিছত 1985-86 মানত পকাৰে বনোৱা আৰম্ভ কৰিলে। আৰু এতিয়া গোটেই নামঘৰটো বনোৱা নাই, মানে মণিকূটটো বনাইছে আৰু চৰকাৰৰ ফাণ্ডৰ পৰা অলপ পইচাও পাইছিলে, গতিকে সেই ফাণ্ডৰ পইচাৰে মণিকূটটো আৰম্ভ কৰিছে। আৰু এই চেগতে অসম চৰকাৰক আমাৰ গাঁৱৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এইটো সুবিধাটো আমাক দিলে। আৰু ব'লক এতিয়া গৈ আছোঁ নামঘৰটো, আপোনালোকক দেখাম। আৰু সেয়া চাওক, তাত ৰাইজে কাম আৰম্ভ কৰিছে। ব'লক আমি ভিতৰেদি গৈ আপোনালোকক চাওঁগৈ, ব'লক। এইটোৱে আমাৰ নামঘৰ, ইয়াতে হ'ব, চলো। আৰু ইয়াত সকলোৱে নিজৰ কামে কামে লাগি আছে, সেয়া চ' সকলোৱে লাগি আছে। আৰু এয়া বৰ্তাইও নিজৰ কামে কামে লাগি আছে সকলোৱে। মানে আমাৰ মণিকূটৰ যোনখন আসন, সেইখন ইয়াতে টিঙে বেৰা দি থোৱা হৈছে, কাৰণ যিহেতু ইয়াত বনাব। আপোনালোকক ভালকৈ দেখাই আছোঁ। ইয়াত যিহেতু মণিকূটৰ কাম আৰম্ভ হ'ব, সেইকাৰণে আমাৰ আসনখন ইয়াত টিঙে বেৰা দি থোৱা হৈছে, আৰু ইয়াতে আমাৰ মণিকূট আৰম্ভ হ'ব। মানে মণিকূট আৰম্ভ কৰাৰ আগত কিছুমান নীতি নিয়মৰ কথা থাকে ন, গতিকে সেই নীতি নিয়মখিনি এতিয়া কৰা হ'ব। তাৰপিছতহে মানে খুঁটা আপোনাৰ আধাৰশিলা স্থাপন কৰা হ'ব, গতিকে নীতি নিয়মখিনি কৰি লওক, তাৰপিছত কৰি আছে। আৰু ইয়াক কিবা বোলে বগা ফুল লাগে, তাৰ কাৰণে বগা ফুল লৈ ল'লোঁ। এতিয়া চলো। আৰু ইয়াত চাহৰ আয়োজন কৰি থকা হৈছে, এয়া এই ববহঁতে চাহৰ আয়োজন কৰি আছে। এয়া এয়া পঞ্চৰত্ন, এয়া দিব লাগিব। ক'ত দেখিছে? মই নাই দেখা। দেখিছোঁ এয়া আমি পঞ্চৰত্ন দিছোঁ। এতিয়া চাহ খাই মেলি লওঁ, তাৰপিছত কৰি আছোঁ, চলো। আৰু অৱশেষত এয়া কাম আৰম্ভ হৈ গ'ল। তো যিহেতু ইয়াত সকলো ৰাইজ গোট খাইছে, মানে সকলোৱে এই কৰ্ণিখনে এচামুচ চামুচ দিব, গতিকে সকলো গোট খাইছে। আৰু বয়োজ্যেষ্ঠসকলে আৰম্ভ কৰিব, যিহেতু সকলো ৰাইজ একত্ৰিত হৈছে। এয়া আৰম্ভ। আজি এই পবিত্ৰ হৰি মন্দিৰত সমবেত হোৱা বৈষ্ণৱপায়ন নিগোষ্ঠীয় ৰাইজসকল, জয়তে আমি আপোনালোক সকলোকে আমাৰ এই নামঘৰ সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্বৰ্গীয় দেৱেন বৰাদেৱৰ সহধৰ্মিনী, আমাৰ অতি শ্ৰদ্ধাক
মই নাই দিয়া আজি মাৰ্কেটত গাঁৱৰ বয়োজ্যেষ্ঠ সকলোৱে এনেকৈ দি আছে। বাবুল খোৱা আছিলে পবিত্ৰ বতৰ সকলো ৰাইজে আৰু এতিয়া মই দিম। আৰু এতিয়া কাম শেষ, এতিয়া প্ৰসাদ খাব লাগে আৰু যাব লাগে। আৰু এতিয়া প্ৰসাদ চসাদ খাই যাব লাগে। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ' চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। অ'কে, বাই বাই।